নমস্কাৰ, স্বাগতম জনাইছোঁ আনিটি ভিডিঅ'লে। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মেচিনৰ বেজীটো কেনেধৰণে খুলিব পাৰি আৰু কেনেকৈ লগাব পাৰি তাৰে এটি ভিডিঅ'। লগতে ববিনত কেনেদৰে সূতা ভৰাব পাৰি তাকো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মেচিনৰ বেজীটো খুলিব হ'লে এই নটটো যে দেখিছে, এই নটটো এনেদৰে নিজৰ গাৰ ফালেদি এনেকৈ ঘূৰাব লাগিব। দেখিছেনে? এইটো এনেদৰে ঘূৰাই দিছোঁ। এইটো ওলাই গ'ল। বেজীটো ইয়াত কাপ খাই লাগি আছে, এইটো বেজীটো ওলাই গ'ল। দেখিছেনে? বেজীটো যে দেখিছে, এটা ছাইড চেপেটা আৰু এটা ছাইড শকত টাইপ। দেখিছেনে? এই শকত ছাইডটো বাহিৰৰ ফালে দিব লাগিব আৰু চেপেটা ছাইডটো এই গাঁতটোত লগাই দিব লাগিব। ইয়াত এটা পইণ্ট আছে, এই পইণ্টটোত এনেদৰে বেজীটো নি পিনে এনেদৰে লগাই দিবগৈ লাগিব। দেখিছেনে? এনেদৰে লগাই দিব লাগিব। তাৰপিছত ইয়াত এই নটটো যে দেখিছে, নটটো লগাবলৈ কাৰণে এই গাঁতটো যে দেখিছে, এই গাঁতটোত নটটো কাপ খাব লাগিব। এই গাঁতটোত নটটোত ধুনীয়াকৈ কাপ খাবগৈ লাগিব, তেতিয়াহে বেজীটো ফিটিং হ'ব। নহ'লে বা বেজীটো ভালকৈ ফিটিং নোহোৱাকৈ যদি চিলাই কৰি দিওঁ, তেতিয়া বেজীটো ভাঙি যোৱা চান্স থাকে বা খোল খাই যায়। কেনেদৰে ফিটিং কৰিব লাগে দেখাই দিম এতিয়া। দেখিছেনে? চেপেটা অংশটো এনেদৰে লগাই ল'লোঁ আৰু শকত ছাইডটো বাহিৰৰ ছাইডলৈ দিছোঁ। দেখিছেনে? মোক কমেণ্ট কৰিছিলে বেজীৰ সূতাডাল বেছি দীঘল হ'লে ববিনৰ সূতাডাল ওলাই নাহে নেকি বাৰু? বেজীৰ সূতাডালৰ লগত কোনো কথা নাই। যদি বেজীটো ভালদৰে ফিটিং কৰা হয়, তেতিয়া ববিনৰ সূতাডাল আহিবই। বেজীটোৰ লগত কথা। বেজীটো টাইট হৈছে নাই চাই ল'ব। এইটো দেখিছেনে? হিলাই দিছোঁ, টাইট ধুনীয়াকৈ হৈছে। যদি বেজীটো টাইট নহয়, এনেদৰে হিলাই দিলে হিলিব। এনেদৰে ফিটিং কৰে। এতিয়া দেখুৱাম ববিনত সূতা কেনেকৈ ভৰাব পাৰি। ববিনত সূতা এই ষ্টিলডালত সুমিয়াই পিনেও ভৰাব পাৰি। মোৰ এইটো বেয়া হৈ আছে, সেইটো কাৰণে মই কেনেকৈ ভৰাম আপোনালোকক দেখুৱাম। গুলিটো ইয়াত থৈ ল'ম, থৈ পিনে সূতাডাল প্ৰথমতে এনেকৈ ঘূৰাই ল'ব লাগিব। ঘূৰাই পিনে স্কুপ ড্ৰাইভাৰ ল'ব বা বেলেগ কিবা এটা দীঘল এনেকুৱা পালেও, যাতে ববিনটো এনেকৈ সোমোৱাকৈ ল'ব। গুলিটো ইয়াত থৈ পিনেও ঘূৰাব পাৰে, নহ'লে মুখতো লৈ ল'ব পাৰি। মই প্ৰায়ভাগ মুখত লৈ পিনে কৰোঁ। এনেকৈ কৰিলে খুব সোনকালে হয়। দেখিছেনে? শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।